বন্ধুসকল সকলোকে জবজিকাতে চেনেল স্বাগতম জনাইছো আৰু বহুতে ভাল খবৰ লৈ আহিছো এইটো ভিডিঅ'ত তোমালোকে আইটিআই বিষয়ে বহুখিনি কথা গম পাবা তোমালোকে থাম্বনেল চাই বুজি পাইছা যে আইটিআই তোমালোকৰ সেকেন্ড কাউন্সেলিংৰ ইম্পৰ্টেন্স কিমান হয় আন্ডাৰ এমসি কোন সকলে দিব লাগিব ৰেংক তোমালোকৰ কম আছে কিয় সিট পোৱা নাই কাট অফৰ কথা হবি এইটো ভিডিঅ'ত গম পাই যাবা হেতৰ কাৰণে সকলোকে স্কিপ নকৰাকে চোৱা আৰু প্ৰথমবাৰবে যিসকল লাষ্টলি মুছালত আহিছা প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিবা কাষৰ বেল আইকনটো প্ৰেছ কৰি দিয়া যাতে আপডেটসমূহ পাই থাকা প্ৰথমতে মই ক'ব বিচাৰিছো যিসকল ল'ৰা-ছোৱালীয়ে তোমালোকে ভিডিঅ'বোৰ চাইছা বুজি পাইছে আৰু যিসকলে মানে কথাত কিবা অসুবিধা আছে তোমালোকৰ কোৱেশ্চন আছে কমেন্ট কৰিবা কমেন্টত মই সকলো প্ৰশ্নৰ উত্তৰ দি দিম মই এনে এক্সট্ৰাকে ভিডিঅ' এটা বনাই তোমালোকৰ সময় নষ্ট হয়তো কাৰণে এইটো ভিডিঅ'তে প্ৰায়খিনি কথা মই কৈছো আৰু যিখিনি তোমালোকৰ সুধিবলগীয়া আছে কমেন্ট কৰিবা মই কমেন্টৰ ৰিপ্লাই দিম কাৰণ এটা ভিডিঅ' আকৌ এক্সট্ৰাকে বনোৱা মানে তোমালোকৰ সময় নষ্ট কৰাৰ নিচিনা হয় সেইটো কাৰণে আহা দেৰি হয়তো আৰম্ভ কৰিছো ভিডিঅ' প্ৰথম কথা যিসকলে ফাৰ্ষ্ট কাউন্সেলিংৰ সিট নাপালে এতিয়া কি কৰিবা তোমালোকে মন ডাউন নকৰিবা আইটিআইত 5টা কাউন্সেলিং হৈছে 5টা কাউন্সেলিংত তোমালোকৰ এটা হেই হৈছে এতিয়া 2 নম্বৰ 3 আৰু 4টা আছে সেইটো কাৰণে তোমালোকৰ ভালে কিখিন সিট তোমালোকৰ আছে তোমালোকে কি কৰিবা সেকেন্ড কাউন্সেলিংত যিহেতু তোমালোকক কাউন্সেলিং কৰিব নিদিয়ে মানে তোমালোকে বহুতৰ কোৱেশ্চন আছে কাউন্সেলিং কৰিব নিদিয়ে এতিয়া কেনেকৈ সিট ওলাব অৰ্থাৎ তোমালোকৰ যিদিনাখন সেকেন্ড কাউন্সেলিংৰ ৰিজাল্ট ওলাব সেইটোৰ ৰিজাল্ট তোমালোকৰ ফাৰ্ষ্ট কাউন্সেলিংত যেনেকৈ তোমালোকে কৰিছিলা ট্ৰেডসমূহ চইচ কৰিছিলা সেই ট্ৰেডসমূহ চইচৰ ওপৰতে নিৰ্ভৰ কৰি তোমালোকৰ সেকেন্ড কাউন্সেলিংৰ ৰিজাল্ট দিয়া হ'ব তোমালোকে আকৌ চান্স দিয়ে যেন তোমালোকে সেকেন্ড কাউন্সেলিং কৰা বুলি তোমালোকৰ সেই কাউন্সেলিংৰ ওপৰত নিৰ্ভৰ কৰিয়ে তোমালোকৰ সেকেন্ড কাউন্সেলিংৰ ৰিজাল্ট হ'ব তোমালোকৰ নেক্সট কাউন্সেলিং কৰিব লাগিব তোমালোকৰ য'ত ট্ৰেড চইচ কৰিব লাগিব সেয়া তোমালোকৰ থাৰ্ড কাউন্সেলিংতে হ'ব সেইটো কাৰণে কথাটো ক্লিয়াৰ হৈ লোৱা যদি কিবা কনফিউজন আছে তেনে মোক কমেন্ট কৰি দিবা আৰু যিসকলে ফাৰ্ষ্ট কাউন্সেলিংত পালা তেখেতসকলে অলৰেডি এডমিশন হৈ গৈছে যিসকলে লৈছে আৰু যিসকলে নাই লোৱা তেখেতসকলে যদি ইনফৰ্ম কৰিলা তাত মই নকৰোঁ বুলি তেনেহ'লে একো নাই সেকেন্ড কাউন্সেলিংত তেখেতসকলে কৰিব পাৰিব যদি তেখেতসকলে কৰা নাই তেনেহ'লে এডমিশন প্ৰচেছটো পাই আউট হৈ গৈছে আৰু এটা ইম্পৰ্টেণ্ট কথা হৈছে যে সেকেন্ড কাউন্সেলিংত তোমালোকে যিসকলে সিট পোৱা নাছিলা ফাৰ্ষ্ট কাউন্সেলিংত তেখেতসকলে যদি পায়ো যোৱা মনৰ পছন্দ যদি ট্ৰেডটো তোমালোকে নোপোৱা তেতিয়াহ'লে তোমালোকৰ ওচৰত অপশ্যন থাকে যে সেই ট্ৰেডটো নপঢ়ি মই বেলেগ এটা ট্ৰেড পঢ়িবলৈ মই কাউন্সেলিং কৰোঁ নে সেই তেতিয়া তোমালোকে কি কৰিব লাগে আনফ্ৰেছ কৰিব লাগে তোমালোকে হয়তো জানাই বহুতে আনফ্ৰেছ কৰিবলৈ গৈ পিনে তোমালোকে ক'ব লাগিব যে মই সেই ট্ৰেডটো নপঢ়োঁ আৰু মই নেক্সট কাউন্সেলিং কৰিম তেতিয়া তোমালোকে সেই ট্ৰেডটো এডমিশ্যন ফিজটো দি পিনে নেক্সট কাউন্সেলিং কৰিব পাৰিবা হৈ গৈছে এইটো কথা আৰু এতিয়া হৈছে আন্ডাৰ আইএমসি কোনে কোনে দিব লাগিব আন্ডাৰ আইএমসি সেকেন্ড কাউন্সেলিংত বা থাৰ্ড কাউন্সেলিংত এপ্লাই হয় নাই অৰ্থাৎ তোমালোকে সেকেন্ড কাউন্সেলিং যিহেতু আন্ডাৰ আইএমসি নাহে তেতিয়াহ'লে থাৰ্ড কাউন্সেলিংৰ পৰা তোমালোকে আইএমসি দিবলৈ ষ্টাৰ্ট কৰি দিব পাৰা যিসকলৰ 10,000 প্লাছ ৰেংক আছে তেখেতসকলে যিসকলে আইটি কৰিম বুলি ভাবিছা বা তোমালোকৰ ওচৰত সিমানটো এডমিশ্যন ফিজৰ এমাউণ্ট আছে ওৱান টাইম পে'মেণ্ট হয় আৰু তাত তোমালোকৰ কোনো ধৰণৰ তোমালোকৰ দুটা বা তিনিটা কিস্তিত দিবলগীয়া নাথাকে তোমালোকে এবাৰ দিবলগীয়া হয় সেইটো কাৰণে যিসকলে এমাউণ্টটো পে' কৰিব পাৰা তেখেতসকলে আইএমসি দিবা নহয় তোমালোকৰ এডমিশ্যন নহ'ব আৰু আইএমচিত ল'লে একো ইমান ডিফাৰেঞ্চ নাহে কাৰণ তোমালোকৰ প্ৰাইভেট আইটি তোমালোকে মান্থলি ফিজ দিব লাগে কিন্তু তোমালোকৰ গভৰ্ণমেণ্ট আইটিয়ে মান্থলি ফিজ দিব নালাগে তো সেইটো কাৰণে আন্ডাৰ আইএমচি ইমানো বেয়া নহয় আৰু যিসকলে তোমালোকে কৈছা যে মই 400 বা 500 ৰেংক আছে মই চিট পোৱা নাই কিয় তোমালোকে হয়তো এনেকুৱা কিছুমান আইটিআই চইচ কৰিছা ট্ৰেড চইচ কৰিছা যিবোৰত তোমালোকৰ কাট অফ বহুত হাই যায় যেনে তোমালোকে যোৰহাটত পাবলৈ হ'লে তোমালোকৰ ইলেক্ট্ৰিচিয়ান হওক ডিজেল হওক সেইবোৰ বহুত হাই কাট অফ যায় তো তোমালোকে চান্স বহুত কম থাকে প্ৰথম কাউন্সেলিঙতে পোৱা তেখেতসকলে 90 ওপৰখিনিয়ে চান্স পায় ফাৰ্ষ্ট কাউন্সেলিং সেকেন্ড কাউন্সেলিঙত মন বেয়া নকৰিবা তোমালোকে নিজে যিটো ট্ৰেড পঢ়িবা যিখন কলেজত পঢ়িম বুলি ভাবিছা যিখন আইটিআইত সেইটো আইটিআইত চইচ কৰা আৰু এপ্লাই কৰি থাকা চিট পাই যাবা আৰু যদি কিবা যদি অসুবিধা হয় জনাত তেনেহ'লে মোক কমেণ্ট কৰিবা মই ধুনীয়াকৈ সকলোবোৰ ডিটেইলছ মই তোমালোকক জনাই দিম তেনেহ'লে আহিছোঁ আজিলৈ কিবা সুধিবলগীয়া আছে ক'ব পাৰা লগৰসকলক ভিডিঅ' শ্বেয়াৰ কৰি দিয়া আজিলৈ আহিছোঁ ধন্যবাদ